দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম আৰক্ষীৰ বীৰাংগনা দলৰ দ্বাৰা আত্মপ্ৰতিৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান শিবিৰৰ শুভাৰম্ভণি। অসম আৰক্ষীৰ বীৰাংগনাসকলৰ দ্বাৰা স্ত্ৰী শিক্ষাৰ অন্যতম এক প্ৰাণকেন্দ্ৰ দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰীসকলৰ আত্মপ্ৰতিৰক্ষাৰ এক প্ৰশিক্ষণ শিবিৰ শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। উক্ত শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দেৰগাঁওস্থিত বেটেলিয়ন ট্ৰেইনিং চেণ্টাৰৰ কৰ্মৰত তথা বীৰাংগনাসকলৰ অন্যতম এজন প্ৰশিক্ষক বিশিষ্ট সমৰ কলাবিদ কালা মণ্ডলে। বীৰাংগনাসকলৰ হৈ প্ৰশিক্ষিকা হিচাপে উপস্থিত থাকে সোনিয়া মিলি আৰু পুষ্পাঞ্জলি শইকীয়া। বিদ্যালয়ৰ অধ্যক্ষ চিদানন্দ পাঠকে ছাত্ৰীসকলৰ হৈ এক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটো আঁত ধৰে বিদ্যালয়ৰ শিক্ষক ৰূপম বৰুৱাই। উপস্থিত থাকে সমৰ কলাবিদ সঞ্জীৱ বৰা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সাধাৰণ সম্পাদক বিদ্যান বৰদলৈ, বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক সুজিত হাজৰিকা আৰু সহ শিক্ষয়িত্ৰী আয়েশা হান্নান। আচলতে আজি অসম আৰক্ষীৰ দেৰগাঁৱৰ বেটেলিয়ন ট্ৰেইনিং চেণ্টাৰৰ সহযোগত তেওঁলোকৰ যি বীৰাংগনা দলৰ সদস্য আছে তেওঁলোকে আহিছে আমাৰ বিদ্যালয়লৈ আমাৰ ছাত্ৰীসকলক আত্মসুৰক্ষাৰ প্ৰশিক্ষণ দিবৰ বাবে। ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ তৰফৰ পৰাও সময়ে সময়ে আমাৰ বিদ্যালয়ত প্ৰতি বছৰে আত্মসুৰক্ষাৰ ওপৰত প্ৰশিক্ষণ দি থকা হয়, কিন্তু এইবাৰ আমি এইটো এটা বিশেষ ধৰণৰ, কাৰণ তেওঁলোকে বীৰাংগনাসকল আহিছে তেওঁলোকৰ ছাত্ৰীসকলক দেখুৱাবৰ কাৰণে। আমি ভাবিছোঁ আমাৰ ছাত্ৰীসকলে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু আমি তেওঁলোকক স্বাগতম জনাইছোঁ আমাৰ এই কাৰ্যসূচীলৈ, আৰু আমি যিমান পাৰোঁ তেখেতসকলক সহযোগিতাৰ আশ্বাস দিছোঁ আৰু যাতে আমাৰ ছাত্ৰীসকলে ইয়াৰ পৰা দেৰগাঁৱৰ পৰা চাহিল আহমেদৰ ৰিপৰ্ট নিজা খবৰ।